আপোনালোকে সকলোৱে ভাৰতৰ বিশ্ববিদ্যালয়ৰ নাম নিশ্চয় জানে। আপোনালোকে জানেনে আমাৰ ভাৰতত বৰ্তমান কিমানকেইখন মুক্ত বিশ্ববিদ্যালয় আছে আৰু তাৰ নাম কি কি, ক'ত আছে, কোন চনত স্থাপিত হৈছে, চাওঁ আহক আজিৰ বিশেষ ভিডিঅ'টোত। ভাৰতৰ কেন্দ্ৰীয় তথা ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ নাম হ'ল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। দিল্লী 1985 চনত স্থাপন কৰা হৈছিল। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অসম 2006 চনত স্থাপন কৰা হৈছিল। বৰ্ধমান মহাবীৰ মুক্ত বিশ্ববিদ্যালয় ৰাজস্থান 2002 চনত স্থাপন কৰা হৈছিল। ডক্টৰ বি.আৰ. আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় অন্ধ্ৰপ্ৰদেশ 1982 চনত স্থাপন কৰা হৈছিল। নেতাজী সুভাষ মুক্ত বিশ্ববিদ্যালয় পশ্চিমবংগ 1997 চনত স্থাপন কৰা হৈছিল। কৰ্ণাটক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কৰ্ণাটক 1996 চনত স্থাপন কৰা হৈছিল। ডক্টৰ বাবা চাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় গুজৰাট 1994 চনত স্থাপন কৰা হৈছিল। উৰিষ্যা ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় উৰিষ্যা 2015 চনত স্থাপন কৰা হৈছিল। উত্তৰাখণ্ড মুক্ত বিশ্ববিদ্যালয় উত্তৰাখণ্ড 2006 চনত স্থাপন কৰা হৈছিল। পণ্ডিত সুন্দৰলাল শৰ্মা মুক্ত বিশ্ববিদ্যালয় ছত্তীশগড় 2004 চনত স্থাপন কৰা হৈছিল। তামিলনাডু মুক্ত বিশ্ববিদ্যালয় তামিলনাডু 2002 চনত স্থাপন কৰা হৈছিল। ৰাজশ্ৰী টেণ্ডন মুক্ত বিশ্ববিদ্যালয় উত্তৰ প্ৰদেশ 1999 চনত স্থাপন কৰা হৈছিল। যশৱন্ত ৰাও চৱন মহাৰাষ্ট্ৰ মুক্ত বিশ্ববিদ্যালয় মহাৰাষ্ট্ৰ 1989 চনত স্থাপন কৰা হৈছিল। ভিডিঅ'টো যদিহে চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু আপুনি কোনখন বিশ্ববিদ্যালয়ক ভাল পালে তলত কমেণ্ট নকৰাকৈ নাথাকিব। যদিহে আপুনি কোনো এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰী তেতিয়াহ'লে কমেণ্ট নকৰাকৈ নাথাকিব। চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ আচৰিত তথ্য পাই থাকিবলৈ। ধন্যবাদ।